আগবাৰ পানা লাগে এটো থাকি দুনৰ লগত এফালে আনবি হা স্যার গুড মর্নিং স্যার ডেভেলপমেন্ট লেটেস্ট আপডেট স্যার যোৱা এক মাহ ধৰি আমি খবৰ পাই আছিলোঁ আমাৰ ইণ্টেলিজেন্স সোৰ্চৰ পৰা আৰু গ্ৰাউণ্ড যিখিনি আমাৰ ইনফৰমেশ্যন নেটৱৰ্ক আছে যে আমাৰ বড়ো ভূমিত আকৌ এটা সশস্ত্ৰ সংগঠন বনোৱা এটা চেষ্টা চলি আছে সেইটোৰ পিছত আমি যথেষ্ট মনিটৰিং কৰিছিলোঁ মনিটৰিং কৰি আমি কিছুমান মানুহৰ নাম পাইছিলোঁ যিখিনি মানুহে তেনেকুৱা এটা সংগঠনৰ যোজা চলাইছিলে আৰু কিছু আৰ্মছ হয়তো দিছিলে আৰু কিছু আৰ্মছ দিয়া প্ৰতিশ্ৰুতি দিছিলে এইটোৰ পিছত আমি 6 তাৰিখত সেইটো সাৰ্চ কৰিছিলোঁ সাৰ্চৰ পিছত আপোনালোকে এইটো জানে যে কেনেকৈ আৰ্মছ ৰিকভাৰ হৈছে মুখ্য কথা এইটোৱে আছে যে যিটো আৰ্মছ পোৱা গৈছে হিতেশ বাসুমতাৰীৰ ঘৰৰ পৰা এইটো প্ৰথম নহয় এই কথাটো মই ৰাইজক অৱগত কৰিব বিচাৰিছিলোঁ যে যেতিয়া আমাৰ NLFP বোলা এটা সংগঠন 2021 চনত হৈছিলে সেইটো সময়ত আপোনালোকৰ মনত পৰে এটা স্কৰ্পিঅ' গাড়ীৰ পৰা 7টামান হাতিয়াৰ ৰিকভাৰ হৈছিলে আৰু এই কেছটো সাবসিকুৱেণ্টলি NIA ট্ৰান্সফাৰ কৰা হৈছিলে তো যেতিয়া সেই কেছৰ তদন্ত অসম পুলিচ কৰিছিলে আৰু তাৰপিছত NIA কৰিছিলে সেই সময়তো এভিডেন্স ওলাইছিলে মোক খবৰ ওলোৱা বুলি কথা কোৱা নাই এভিডেন্স ওলাইছিলে যেটো এভিডেন্সৰ মতে এই NLFP বোলা যেটো সংগঠন তেতিয়া গঠিত হৈছিলে NLFP যেটো হাতিয়াৰ দিয়া হৈছিলে এটো হিতেশ বাসুমতাৰীৰ পৰা গৈছিলে আৰু এটো এভিডেন্স আছে আৰু এই গোটেই এভিডেন্সৰ ৰেকৰ্ডত আছে এইখিনি ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীৰ হাতত আছে কাৰণ শান্তিৰ হকে এই কেছটো আমি NIA পৰা ঘূৰাই আনিছিলোঁ আৰু আমি তেতিয়া ভাবিছিলোঁ যে এতিয়া হেতুৰ পিছত আৰু নেক্সট টাইম বড়ো ভূমিত তেনেকুৱা আৰ্মড অৰ্গেনাইজেশ্যনৰ কথাটো নোলাব কিন্তু আকৌ যেটুকে এনেকুৱা এটা কথা ওলাইছে তেতিয়া আমি এতিয়া যেটো একশ্যন লৈছোঁ এটা আপোনালোকৰ সন্মুখত আছে প্লাছ আমি সেইটো কেছত যিখিনি এভিডেন্স তেতিয়া ওলাইছিলে সেইটো আমি আকৌ ৰিভিজিট কৰিছোঁ আৰু মই ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী অধীক্ষক আৰু তেখেতৰ টিমক নিৰ্দেশ দিছোঁ যে সেইটো একবাৰ ষ্টাডি কৰিব লাগে আৰু তাতো যিখিনি নাম ওলাইছিলে এইখিনি মানুহৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা ল'ব লাগে সেইটোৰ লগত আমি কিছুমান আৰু যিখিনি নাম ওলাইছিলে এইখিনি মানুহৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা ল'ব লাগে সেইটোৰ লগত আমি কিছুমান আৰু মানুহৰ নাম পাইছোঁ যিখিনি এইটোৰ লগত জড়িত হৈ আছে আমি তাতো এতিয়া আমি ফাৰ্দাৰ একশ্যনটো ল'ব বিচাৰি আছোঁ মই এটাহে কথা ক'ব বিচাৰিছোঁ যে যেটো আমাৰ পবিত্ৰ বড়ো ভূমি তাত 1 নম্বৰটো আমি ৰক্তাক্ত হোৱাটো বিচৰা নাই কোনো পদ্ধতি আৰু আইন প্ৰদত্ত আমাৰ যেটো ক্ষমতা আছে সেইমতে আমাৰ হাতত যিখিনি অসামৰিক ক্ষমতা আছে সেইটো আমি এতিয়া ব্যৱহাৰ কৰিছোঁ আৰু আমি ভাবোঁ যে সেইটোৰ পিছত আমাৰ আকৌ আইন প্ৰদত্ত যেটো সামৰিক ক্ষমতা আছে সেইটো ব্যৱহাৰ কৰিব লগা নহ'ব দুই এটা যিখিনি হাতিয়াৰ ইহঁত তাৰ পৰা বাহিৰলৈ গৈছে যিখিনি লৰাই লৈ গৈছে তেওঁলোককো আমি এটা আহ্বান জনাইছোঁ তেওঁলোকে আমাৰ ঘূৰি আহক আৰু আমাৰ লগত আহি তেওঁলোকৰ যেটো ভাৱ অভিযোগৰ কথা আছে আলোচনা কৰক আৰু আমি আমাৰ যেটো মই আগতে কৈছিলোঁ পবিত্ৰ বড়ো ভূমিত আকৌ নতুন এটা সশস্ত্ৰ সংগঠনটো হ'বলৈ দিব নোৱাৰোঁ আৰু আমি হোৱাটো নিবিচাৰোঁ স্যার কি নাম আছিলে সংগঠনৰ নাম এটা নাম দিয়া নাই সেইটো 26 তাৰিখত তেওঁলোকে মানে প্ৰস্তুতি চলাইছিলে 26 তাৰিখত লোৱা কথা আছিলে আমি তাৰ আগতে সেইটো ভাবোঁ যে আমি সেইটো এওঁলোকক সবক সামৰি দিব পাৰিম বৰ্তমান এতিয়ালৈ সদস্য আছে থেংক নেকি ইউ